যোৱা দুদিনৰ আগতে এটা অনুষ্ঠান কৰিছিলোঁ আৰু তাৰ পিছতে আমি দুদিনৰ আগৰ চাবুৱা কলেজ পথৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ আৰু আজি পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছোঁ। দুদিনৰ আগত চাবুৱা কলেজ পথলৈ সোমাওঁতে আপুনি চিন্তা কৰিব লগা হৈছিল, যান জঁট আছিল, কিন্তু আজি সেই পৰিৱেশ নাই। এই মুহূৰ্তত আমি প্ৰত্যক্ষ দৰ্শকসকলক দৃশ্যাংক দেখুৱাই যাবলৈ নিজে প্ৰত্যক্ষ কৰিছে। আজি ইয়াত ভিৰ ভাৰ নাই, ইয়াত সুন্দৰকৈ মানুহ অহা যোৱা কৰিব পাৰে, গাড়ী মটৰ আৰু বাইক থ'বলৈ যথেষ্ট পাৰ্কিঙৰ সুবিধা আছে, ঠাই আছে। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। আৰু যিহেতু চাবুৱা প্ৰেছ ক্লাবে 48 ঘণ্টাৰ সময় বান্ধি দিছিল প্ৰশাসনক, আৰু 48 ঘণ্টাৰ ভিতৰত চাবুৱা নগৰৰ কেইবাটাও সমস্যা সন্দৰ্ভত প্ৰতিবাদ কৰাৰ কথা আছিল, কিন্তু তাৰ আন মুহূৰ্তত এতিয়া প্ৰশাসনে চাবুৱা কলেজ পথৰ যি যান জঁট নাইকিয়া কৰিবৰ কাৰণে যিসকল শাক পাচলিৰ ব্যৱসায়ী তেখেতলোকক ইতিমধ্যেই ভিতৰত অন্য স্থানত লৈ যোৱা হৈছে, সংস্থাপন কৰা হৈছে আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইসমূহ আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাম। কিন্তু এই মুহূৰ্তত মই যিহেতু পৰিৱেশটো দেখুৱাই আছোঁ আৰু এই ৰাজপথৰ কাষৰ পৰা শাক পাচলি ব্যৱসায়ীসকলক ভিতৰলৈ লৈ যোৱাৰ ফলত বা অন্য স্থানত নিয়াৰ পিছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, ইয়াত শাক পাচলি ব্যৱসায়ীসকলে কি কয়, সাধাৰণ মানুহে কি কয় সেয়া জানিবলৈ চেষ্টা কৰিম। আপোনাৰ শাক পাচলিৰ দোকান আছে? ইয়াতে আছে? ইয়াত আছে চাবুৱাত। আপুনি বহুত দিনৰ পৰা দেখিছে ইয়াত যান জঁট হৈ আছিল, এতিয়া এটা দিনতেই সকলোকে এতিয়া ভিতৰত লৈ যোৱা হৈছে, যে সকলোকে নিজৰ নিজৰ জেগা দিছে কৈ থকা হৈছিল। আমিও কৈ আছিলোঁ যে কি এই শাক পাচলি ব্যৱসায়ীসকলো থলুৱা মানুহ যদি উঠাই দিয়ে ক'ত যাব, সংস্থাপন ঘৰ এখন আছে, কিন্তু তেখেতলোকো সংস্থাপন দিব লাগে, সংস্থাপন দিছে। কি ক'ব? এতিয়া যিটো পৌৰসভাই ব্যৱস্থা লৈছে খুব ধুনীয়া ব্যৱস্থা লৈছে। আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ ইয়াত যিখিনি মানে ট্ৰাফিক, মেইন পইণ্টটো হ'ল যে ট্ৰাফিক। আটাইতকৈ ডাঙৰ কথা হ'ল যে ইয়াত ট্ৰাফিকৰ পইণ্টটো আটাইতকৈ বেছি। ইয়াত ৰাস্তাটো ওৱান ৱে হোৱাৰ কাৰণে ইয়াত ওৱান ৱে কৰাৰ কাৰণে আমি কেইবাবাৰো ক'লোঁ ওৱান ৱে কৰিলে এইটো প্ৰব্লেম নহ'লে হয়, কিন্তু এতিয়া ওৱান ৱে নোহোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে। আপুনি এটা গাড়ী এইফালে আহিলে এটা গাড়ী এইফালে গ'লে ৰাস্তা জাম হৈ যায়। আজি আকৌ পাৰ্কিং আছে, বাইক পাৰ্কিং আছে। বাইক পাৰ্কিংটো মেইন কথা হ'ল যে বাইক পাৰ্কিংটোৱে বেছি। এতিয়া অথচ এতিয়া বাইক থ'বলৈ জেগা না ওলাইছে, কিন্তু কিমান হ'ব পাৰে, ছাকচেছ হ'ব পাৰে টাউন কমিটি বা এই পৌৰসভা। আগতো এবাৰ এনেকুৱা পৰিৱেশ হৈছিল, এমাহ ডেৰ মাহৰ পিছত আকৌ একে হৈ যায়। এতিয়া আপোনালোকে সেইটো হোৱাটো নাই সেইটো আমি নিবিচাৰোঁৱেই। যিটো হৈছে ধুনীয়াভাৱে কামটো হ'ব লাগে আৰু ভালকৈ ৰাইজৰ সহযোগিতাত এই কামখিনি হ'ব লাগে। ৰাইজে সহযোগিতা আগবঢ়াইছে, বহুত আগবঢ়াইছে। যদি আগবঢ়ালে হয় আজি ভিতৰত যিখিনি মানুহে দোকান আছে তেওঁলোকৰ স্বইচ্ছাভাৱে জেগাডোখৰ দিছে। আজি SDC বাইদেউ আহিছে, টাউন কমিটিৰ কৰ্মকৰ্তাহঁতি আহিছে, তেওঁলোকে আহি যিখিনি কৰিছে তেওঁলোকৰ লগত যদি এইখিনি থলুৱা বেপাৰীখিনিয়ে যদি সহযোগ নকৰিলে হয় আজি এইখিনি কাম নহ'লে হয়। থলুৱা ব্যৱসায়ীসকলৰ নিজৰ ঠাই অলপ এৰি দিছে, এৰিছে প্ৰায়ভাগে এৰিছে। মই নিজেও এৰিছোঁ, উপায় নাই। এইটো এটা মানুহৰ লগত নহয়তো, ৰাইজ বুলি বোলা বস্তুটো এটা আছে, ৰাজহুৱা বুলি বস্তুটো বেলেগ আছে। এইখিনি মানুহ যদি একগোট হয় তেতিয়া এইখিনি ভালকৈ হ'ব, ভাল কাম হ'ব। আপোনাৰ ওচৰলৈ আহিম, অলপ আগবাঢ়ি গৈ থাকোঁ। মই এফালে পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু মই পৰিৱেশটো দেখুৱাম, এই স্থানসমূহত যিহেতু দোকানসমূহ আছিল আৰু তাৰপিছত এতিয়া ভিতৰলৈ লৈ যোৱা হৈছে, আৰু ভিতৰত যিহেতু বহুতকে সংস্থাপন কৰিব লাগিব, এই ভিতৰত বহুতকে এতিয়া টুকুৰা ঠাই, নিৰ্দিষ্ট ঠাই বাছি দিয়া হৈছে। আৰু তাৰপিছতে এই ব্যৱসায়ীসকলক এনেকৈ ধৰণে এতিয়া যিহেতু এই গলিটোত দিয়া হৈছে, চাওক মই যিটো সহযোগী সম্ভৱ হয় মই ভিতৰৰ ফালে অলপ পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই ভিতৰত এইটো আপোনালোকে চাওক, এতিয়া ইয়াত কাম হৈ আছে। এনেদৰে এতিয়া এখনৰ পিছত এখন দোকান। আপোনাৰ নতুনকৈ নহয় আমাৰ দোকান আছে, এইখন আজি নতুনকৈ বহিছে, নতুনকৈ আহিছে মানে তাৰ পৰা আহিছে? নাই, ইয়াত এডজাষ্টমেণ্ট কৰি দিছে। এডজাষ্ট কৰি দিছে, ভিতৰৰ ফালে এতিয়া বনাই আছে। হয়, ভিতৰৰ ফালে এনেধৰণে এতিয়া মই সম্ভৱ হয় জুম কৰি আগতে দেখিছিলোঁ দোকানসমূহ অলপ বাহিৰলৈ ওলাই, এতিয়া সেইখিনি নাই। ওলাই অহাখিনি মানে ভিতৰলৈ আটাইতকৈ ডাঙৰ বস্তু আগতে সীমা নাছিলে, যোনে যি মন যায় তাকে কৰিছিলে। এতিয়া সীমা দি দিছে এওঁলোকে, মানে সকলোকে এখন এনেকৈ সীমা বান্ধি দিছে। প্ৰব্লেম হ'ল ড্ৰেইন।
ইয়াত একো নাই আজি এইটো বনালে তেওঁ আজি আমাৰ হেৰিয়া বিধায়কৰ ফাণ্ডৰ পৰা এইটো দিছিলে কিন্তু এইটো পানীটো যাব এইটো এটা নলা এটা আছিলে নলাটো নাই নলাটো কি হ'ল খালে পোত খালে নাই ড্ৰেইনটো পোত খালে এইটো ড্ৰেইনটো বনোৱা দেখিছোঁ কিমান টকা আছিলে এইটো আছিলে চেম্বাৰো চেম্বাৰত নাই মাটি পানী যোৱা ৰাস্তা একোৱে নাই আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ল পানীটো ইয়াত নহয় পানীটো আহে ইয়াৰ অঁ থকা ড্ৰেইনটো আধালৈকে আছে এইটো শ্লপিং আছে দেই শ্লপিং হৈ পানীখিনি চব ইয়াত আহে সেই পানীখিনি আহে ইয়ালৈ পানী এফালে যায় এইফালে এটা সৰু পাইপৰ ড্ৰেইন এটা আছে এইফালে দেই মানে ইয়াৰ পৰা পাইপ দিছিলে পাইপ দিয়া হৈছিলে নাই খোৱা নোখোৱা একো ডাঙৰ কথা নহয় এইটো আমাক মেলাটো লাগে মেইন বস্তুটো ইয়াত চব জামিলা এক আৰু তাত এতিয়া মানে আপোনালোকৰ ইয়াত এটা সমস্যা আছে ড্ৰেইন এখন ভালকৈ নবনালে যে পানীটো সেয়াতে পৰে বান্দাত পানী ড্ৰেইনৰ কাৰণে কিবা ব্যৱস্থা এতিয়া আমাৰ এক্সিকিউটিভে কৈছে যে এবাৰ আমি বজাৰখনৰ মাজেদি ধৰক এটা ড্ৰেইন এই মেইন কলেজৰ ড্ৰেইনৰ লগত কানেকশ্যন কৰাৰ কথা আছে আগতে বজাৰখন য'তে এতিয়া দেখিছোঁ এনেকুৱা অৱস্থা মানে হেৰি হৈছিলে এতিয়া এটা চিজিল হৈছে বাৰু এইখিনি ইয়ালৈকে কৰিবনে নে আগৰখিনি এইটো পৰ্যায়ক্ৰমে এইখিনি যোৱা বছৰৰ হেৰি আছিলে গতিকে এইখিনিও কৰা হ'ব ভৱিষ্যতে এইটো হেৰি লোৱা হৈছে কিন্তু এতিয়া বৰ্তমান ফাণ্ডৰ ইয়াত এতিয়া ড্ৰেইনটোৱে সমস্যা বাকীখিনি মোটামুটি আপোনাৰ হয় চাগে মই বাহিৰৰ পৰিৱেশটো দেখুৱাম যিহেতু এইখিনি হ'ল এইসকল ব্যৱসায়ী যিসকলে পথৰ কাষত দোকান দি আছিল কিন্তু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব লাগিব গাঁৱৰ যিসমূহ আচলতে খুচুৰা ব্যৱসায়ী আহে গাঁৱৰ যিসমূহ গাঁৱৰ পৰা ব্যৱসায়ীসকল আহে শাক পাচলি লৈ আহে কেইটামান বিক্ৰী কৰিবলৈ আহে এতিয়া সেই ব্যৱসায়ীসকলৰ কি হ'ব তাক লৈ বহুতে চিন্তা কৰা দেখা পোৱা গৈছিল আৰু আমিও সেই বিষয়টো গুৰুত্ব দিছিলোঁ আৰু তাৰপিছত সেই বিষয়টোৰ ওপৰত আমি চেষ্টা কৰিছিলোঁ আৰু এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম এতিয়া ৰাইজে যিহেতু আপোনালোকে দেখিব বা এতিয়া থলুৱা যিসকল ব্যৱসায়ী গাঁৱৰ পৰা অহা ব্যৱসায়ীসকল ক'ত যাব কি কৰিব তাক লৈ গাঁও বা যিসকল ব্যৱসায়ী আছে তেখেতলোকৰ চিন্তাত পৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ চাওক এয়া কলেজ পথৰে এয়া শ্বহীদ বজাৰ দেখিছোঁ এইটো শ্বহীদ বজাৰ আৰু শ্বহীদ বজাৰ আগভাগতে এয়া দেখিছে এতিয়া এনেদৰে আপোনালোকে পাব গাঁৱৰ পৰা যিসকল ব্যৱসায় আৰু এই স্থানত দেখুৱাইছোঁ এই স্থানত এইটো এটা মুকলি ঠাই শ্বহীদ বজাৰ সন্মুখত আৰু ইয়াত যিখন ৱাল আছে মই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ইয়াত যিখন ৱাল মই অনুৰোধ জনাম যদি এই ৱালখন ভাঙি দিয়ে এই ঠাইটুকুৰা সুন্দৰকৈ এখন বজাৰ হ'ব আৰু যান জঁটৰ সৃষ্টি নহ'ব কিন্তু এই ৱালখন থকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিহেতু মানুহে ইয়াত বজাৰ কৰিবলৈ আহিবলৈ সোমাবলৈ ওলাবলৈ এনেকুৱা বজাৰ হয় নহয় বহু ধৰণৰ চিনি নোপোৱা এটা পৰিৱেশ এই ৱালখনৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু কালি দেখিছিলোঁ যে ইয়াত সুন্দৰকৈ আপোনালোকক যিসকল ব্যৱসায়ী আছে তেখেতলোকক ঠাই দিয়া হৈছে আৰু মই যি খবৰ পাইছোঁ সুন্দৰকৈ ইয়াত কিবা কিবি বনাই দিয়া হ'ব বজাৰৰ নিচিনা হ'ব কিন্তু এই ৱালখনে এতিয়া বাধাৰ সৃষ্টি কৰিছে এই ৱালখন আমাৰ কালি আলোচনা হৈছে এই ৱালখন ভাঙি আমি এই পঞ্চায়তটো মুকলি কৰি দিব আৰু প্ৰত্যেককে ধৰক কিবা টিনৰ হেৰি লগাই মানে ক্ষেত্ৰ এটা বনাই দিয়া হ'ব এনেধৰণে ব্যৱস্থা কৰিবলৈ এই আলোচনা কৰা হৈছে এইটো অতি সোনকালে হ'ব এইখিনি কাম গতিকে আমাৰ যিখিনি ফুটপাথত বৰ্তমান বহি আছিলে সকলো ব্যৱসায়ীক আমি এইখিনিতে আমি এডজাষ্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ এই ঠাইটুকুৰাতে বাকীখিনি যিখিনি বাচি গ'ল গাঁৱৰ পৰা আহিব সৰু সৰু খুচুৰা ব্যৱসায়ী বহুত আহে শাক পাচলি দুটামান লৈ আহে বিক্ৰী কৰিবৰ কাৰণে তেখেতলোককো ঠাইটুকুৰা এই গোটেইখিনি ইয়াতে এডজাষ্ট কৰি মিলাই দিয়া হ'ব আৰু অলপকৈ ধৰক প্ৰত্যেকেই যাতে গাঁৱৰ পৰা যেতিয়া আহিব তেওঁলোককোতো ঠাইটুকুৰা দিব লাগিব গতিকে এই জেগাখিনি সেইটো কাৰণে আমি প্ৰত্যেকৰ কাৰণে মানে ৰখা হৈছে এতিয়া আৰু এটা কথা সুধোঁ আপোনালোকক দেওবৰীয়া বজাৰ তাত আছে কিন্তু দেওবাৰে 12টাৰ পিছত মোটামুটি ৰাস্তাটো ফুল হৈ যায় এতিয়া দেওবাৰে কি হ'ব এতিয়া দেওবাৰ দিনটোতো আমি বজাৰ ইয়াত এইটো ৰাস্তাত বহিবলৈ দিলে পূৰ্বৰ দৰেই হ'ব
গতিকে এইবাৰৰ পৰা আমি ভাবিছোঁ যে দেওবৰীয়া বজাৰ তাতে খোৱা ব্যৱস্থাটো কৰিবলৈ ক'ম, ৰাস্তা কিনাৰত নহ'ব। হয়, আচলতে দেখুৱাইছোঁ মন্তব্য। আপোনালোকৰ দোকান আছিলে নেকি? ক'ত আছিলে? ৰাস্তা কাষতে লগাই ক'ত দিছে? এতিয়া বৰ্তমানতো ভিতৰত বুলি কৈছে। এতিয়া ইয়াত হোৱা মানে ভাল হ'ল নেকি, ৱালখন যদি ভাগি যোৱা দিন যদি এখন ভাঙিব কৈছে। ভাঙি মেলিলে ইয়াত টিং চিং লগাইলে ইয়াত বহি পোৱা যাব। ইমান ডাঙৰ বজাৰখন হেৰি হয় মানে এই বজাৰ নামত ইমান টকা টেণ্ডাৰ হয়, কিন্তু ভালকৈ বজাৰখন নাই। চবৰ বজাৰ এটা পেচাব ঘৰ নাই, লেট্ৰিন নাই। আমাৰ কিমানে ইমান অসুবিধা আছে। এখন টিউবেল এটা নাই আমাৰ ইয়াত। বুজিলোঁ, আপোনাৰ দোকান আছিলে? দোকান আছে আমাৰ বজাৰ এই ভিতৰতে দিছে দেখোন। ভিতৰত দোকান পাইছে? আছে অঁ, কিন্তু সুবিধা নাই একো তেনেকৈ। টিউবেল চিউবেল সুবিধা নাই, পেচাব ঘৰ নাই গৰু চাবোৱাত। ইমান টকা টেণ্ডাৰ হৈ যায়। এইফালে দেখিছোঁ পেচাব ঘৰ এটা দিছিলে, এতিয়া মানুহ সোমাব নোৱাৰা অৱস্থা। মানুহে লেতেৰা কৰি শেষ কৰি দিয়ে। তাত খুলিছিলে মাজতে দেখিছোঁ, পানীটো লাগিব, পানী নাই, টিউবেল নাই। পানী নাই। আজি মিটাৰ এই মাছ বজাৰ মিটাৰ কানেকশ্যন লোৱা হৈছিলে। আজি কমাৰ্চিয়েল মিটাৰটো আহিছে, কিন্তু এছ বি মানুহ কিবা লাইন বেয়া হোৱাৰ কাৰণে আহি পোৱা নাই। কালি বা পৰহিলৈকে মিটাৰটো কানেকশ্যন কৰিম বুলি কৈছে। পানীটো ব্যৱস্থা হ'ব। ইয়াৰো কিবা এটা মেচিন বেয়া হৈ আছে সেইটো বিল্ডিঙৰ যোন ইয়াতো এটা টেংকি আছে, আছে কিবা মেচিনটো বেয়া হৈ আছে, মেচিন আহি পোৱা নাই বুলি কৈছে। পানীটো ব্যৱস্থা হৈ যাব। মেচিনটো বনি গ'লে পানী আহি যাব। ভাল কথা, নহ'লে ব্যৱসায়ীসকলে যথেষ্ট পানী আহি যাব। হোটেলৰ পৰা আনিব গ'লে আমাক এতিয়া লোকৰ হোটেলৰ পৰা আনিব, ভিতৰত সোমাব হ'লে মানে আমাক কয় যে পানী ভিৰি আছে, পানী নহ'ব। এতিয়া আমাৰ দিগদাৰ হৈছে কিবা পানীটো যথেষ্ট অসুবিধা দেখুৱাই তাহাঁতি। পানীটো লাগে। এতিয়া গৰম দিনতে আমাৰ শাক পাচলি পানী অলপমান মাৰিবই লাগিব, নহ'লে শাক পাচলি শুকাই সেই কিবা হৈ যাব। কৈ দিম বুলি কৈছে, 2 দিনতে হ'ব বুলি কৈছে। হৈ যাব এসপ্তাহ মিটাৰ লাইনৰ কানেকশ্যনটো পানী সমস্যাৰ সমাধান হৈ যাব। আগফালে টিউবৱেল এটা আছিলে, টিউবৱেল এটা আছিলে। টিউবৱেলটো আছিলে চুৰে লৈ গ'ল। টিউবৱেল আছে, বৰ মাথাটো নাই, সদায় মাথাটো লৈ যায়। এইটো টিউবৱেল এটা নতুনকৈ কেমেৰা এটা, এতিয়াতো কেমেৰা আহিছে, চাব গোটেই নগৰখন কেমেৰা লাগিব। পোৱা যাব নিশ্চয়। পাৰে আপোনালোকে টিউবৱেল এটা লগাই দিব, মানুহৰ সুবিধা হ'ব। কেতিয়াবা কাৰেণ্ট নাথাকিব, কেতিয়াবা পানী নাহিব। টিউবৱেলটো হ'লেতো টিউবৱেলটো বহাই দিয়া হৈছিলে আগতে, বহাই দিয়াৰ পিছত চুৰে লৈ গৈছে। লৈ যোৱাটোতো একো নাই, মাথা এইটো লগাই দিব, লগাই দিলে হৈ যাব। এতিয়া অলপ সকাহ হ'ব। ঠিক আছে, মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে সমস্যাটো প্ৰায় সমাধানৰ পথত। আৰু এইফালে দেখুৱাইছোঁ এতিয়া। আৰু দেওবাৰে যিহেতু বজাৰ হ'ব, আৰু বিশেষকৈ দৰ্শকসকলক কওঁ এটা কথা, ন' পাৰ্কিং লগাই থোৱা আছে। চাওক, এই ঠাইৰ পৰা এই বজাৰখনৰ এই স্থানলৈকে ইয়াত ন' পাৰ্কিং লগাই থোৱা আছে। ইয়াত আপোনালোকে বাইক নথ'ব। আৰু ইয়াত যদি এই স্থানত যদি আপোনালোকে বাইক থয়, ইয়াত পুলিচে ফটো মাৰি ফাইন কাটি দিব। আপোনালোকে এনেই পইচাকেইটা যাব, অলপ সাৱধান হ'ব। আৰু এই ৱালখন এতিয়া সমস্যা কিছু সৃষ্টি কৰিছে। ইতিমধ্যে কৈছে আজি কাইলৈৰ ভিতৰত এখন ভাঙি দিব। আৰু এই ৱালখন ভাঙি দিয়াৰ লগে লগে আপোনালোকে এতিয়া বজাৰ কৰিবলৈ আহি পাৰিব, চাবুৱা বজাৰ কৰিবলৈ এটা পৰিৱেশ পাব আচলতে। আৰু এই ৱালখন ভাঙি দিয়াৰ লগে লগে এই স্থানত এতিয়া বজাৰ কৰিব পাৰিব, খুচুৰা ব্যৱসায়ীসকলেও ইয়াতে বজাৰ কৰিব পাৰিব। আৰু তাৰ পিছতেই মই কৈছোঁ এটা সমস্যা সমাধান হোৱাৰ পথত। আৰু চাবুৱাৰ ৰাজপথত যি চাৰিআলিতে, লগতে বিভিন্ন প্ৰান্তত যি ফাষ্টফুডৰ দোকানসমূহ আছে, লগতে পাৰ্কিঙৰ একো ব্যৱস্থা নাই। অটো চালকসকলৰ যে অটো চাৰিআলিতে ৰখাই থোৱা হয়, বিভিন্ন প্ৰান্তত ৰখাই থোৱা হয়, একো পাৰ্কিঙৰ ব্যৱস্থা নাই। আৰু আজি আমি যি খবৰ লাভ কৰিছোঁ, চাবুৱা পৌৰসভা কাৰ্যালয়ত অটো চালকসকলৰ লগত এখন মিটিং অনুষ্ঠিত কৰা হৈছে। আৰু উক্ত সভাতেই আচলতে অটোখিনি পাৰ্কিঙৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চাবুৱা চাৰিআলিত ভিৰ ভাৰ কৰা যি যান জঁট হয়, তাত অটো ষ্টেণ্ড কৰিবলৈ দিয়া নহ'ব বুলি খবৰ লাভ কৰিছোঁ। আৰু কিছু সময় পিছতেই যিহেতু সভা অনুষ্ঠিত হ'ব, আৰু এই সভাত সিদ্ধান্ত হ'ব আচলতে কোন স্থানত অটোখিনি পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰা হ'ব। কিন্তু এটা কথা নিশ্চিত, চাবুৱা প্ৰেছ ক্লাবৰ যি আন্দোলন, যি প্ৰতিবাদৰ কথা কোৱা হৈছিল, সেই প্ৰতিবাদৰ আচলতে নকৰাকৈ এতিয়া সমস্যাসমূহ সমাধান কৰিবলৈ পৌৰসভা বা বিধায়ক দুয়োগৰাকীয়ে চেষ্টা কৰা দেখা পোৱা গৈছে। সেয়া নিশ্চয় প্ৰশংসনীয় কথা। আৰু এনেধৰণে ভবা ধৰণে যদি নগৰখন এনেধৰণে পৰিষ্কাৰ হয় বা এই সমস্যাসমূহ সমাধান হয়, তেন্তে নিশ্চয় ৰাইজ উপকৃত হ'ব বুলি আশা কৰিব পাৰি। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939।
চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহ'লে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basin ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত পানীতোলাবাসীৰ বাবে সুখবৰ এতিয়াৰ পৰা পানীতোলা মডাৰ্ণ ফাৰ্মাত উপলব্ধ হ'ল জেনেৰিক আধাৰৰ ঔষধ বহু কম মূল্যত উপলব্ধ জেনেৰিক আধাৰৰ সকলো ঔষধ জেনেৰিক আধাৰৰ ঔষধৰ হোম ডেলিভাৰীৰ সুবিধাও ৰাখিছে মডাৰ্ণ ফাৰ্মাই সুলভ মূল্যত জেনেৰিক আধাৰৰ ঔষধ পাবলৈ আজিয়ে আহক মডাৰ্ণ ফাৰ্মালৈ পানীতোলা পেট্ৰল পাম্পৰ সমীপত মডাৰ্ণ ফাৰ্মাত মজুত আছে সুলভ মূল্যৰ ঔষধসমূহ অধিক জানিবলৈ যোগাযোগ কৰক 6003877465 নম্বৰত মডাৰ্ণ ফাৰ্মা এটি ৰোড পানীতোলা